নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিটচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই শিশুসকলে ভাল পোৱা এটি ৰেচিপি বনাবলৈ লৈছোঁ আৰু এই ৰেচিপিটোত আছে বিটৰ পেষ্ট, পালেঙৰ পেষ্ট, পানী আৰু ৰিফাইন। আৰু তিনিটা ডো মই তিনিভাগে বনাই লৈছোঁ, বিট, পালেং আৰু এটা ডো পানীৰে। চাই যাওকচোন বাৰু আগলৈ। লুচিকেইখন মই বেলি ল'লোঁ আৰু এটা সৰু গিলাচ লৈ পুচকা আকাৰত কাটি ল'লোঁ। লুচি বেলি হৈ গ'ল, এতিয়া মই এইখিনি পুৰি ল'ম। ফুচকা লুচি ৰেডি হৈ গ'ল। এনেকৈ দিলে আমাৰ শিশুসকলে খুব বেছি ভাল পায় আৰু যিবিলাক শিশুৱে স্কুলত টিফিন খাবলৈ মন নকৰে, তেওঁলোকক যদি এনেকৈ দিয়ে নিশ্চয় খাব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই যাবৰ বাবে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। লুচিৰ লগত খাবলৈ মই আলু ভাজি বনালোঁ, সেইটো ৰেচিপি নিদিলোঁ যিহেতু সকলোৱে সেইটো জানেই। ধন্যবাদ।